হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ ওচৰত নতুন ভিডিঅ' এটা লৈ আহিছোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। আজি মই আপোনালোকৰ মাজত লৈ আহিছোঁ আপোনালোকে দেখিছেই নহয়। আজি মই চুলিত মাৰা ৰিবন কেনেদৰে ঘৰতে বনাব পাৰি তাকে দেখুৱাবলৈ ওলাইছোঁ আৰু আপোনালোকে চাই থাকিব। ইয়াক কেনেদৰে লৈছোঁ। যিহেতু বজাৰত কিনিব গ'লে স্ক্ৰাঞ্চি ৰিবন এডালত 50 টকা 100 টকা এনেকুৱাকৈ লয়, গতিকে আপোনালোকে ঘৰতে কাপোৰ লৈ আৰু এডাল ইলাষ্টিক এনেদৰে লৈ আপোনালোকে ঘৰতে বনাবলৈ পাৰে। কেনেদৰে বনাইছোঁ আপোনালোকে চাই যাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে এটা লাইক কৰি দিব আৰু আপোনালোকে নতুনকৈ যিসকলে চাইছে সেইসকলে যদি ভাল পায় আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে চালেহে ভাল লাগে ন। আপোনালোকে চাই কিবা এটা ভাল হৈছে নে বেয়া হৈছে কিবা এটা কমেণ্ট কৰিলে তেতিয়াহে ভাল লাগে আৰু ভিডিঅ'সমূহ বনাই যাবলৈ উৎসাহ পাওঁ। আৰু এয়া দেখিছেনে, লাষ্টত এনেদৰে চিলাই দিছোঁ। আৰু এইটো এতিয়া হৈ গৈছেগৈ আৰু এইটো এতিয়া হৈ গৈছেগৈ আৰু আকৌ ইয়াত মই এনেদৰে এক্সট্ৰা কাপোৰ এটুকুৰ বিটৰ নিচিনাকৈ লগাই দিম। কেনেদৰে লগাইছোঁ আপোনালোকে চাই থাকিব। এনেদৰে দুজাপ কৰি লগাই দিছোঁ। আৰু দেখিছেনে এনেদৰে এটা ভাঁজ দি দিম। এনেদৰে ভাঁজ দি এনেদৰে চিলাই দিম। আৰু এতিয়া হৈ গ'লগৈ। এইটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। বাই।